নমস্কাৰ দৰ্শক অষ্টলক্ষ্মী এষ্ট্ৰলজিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আকৌ লৈ আহিছো দৈনিক ৰাশিফল 29 জুন 2023 গুৰুবাৰৰ বিষয়ে। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিফল পাব আৰু ৰাশিফলৰ লাষ্টত আমি আজিৰ দিনটোৰ মহা উপায়টো প্ৰস্তুত কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব, ফলো কৰি দিব। মেঘ ৰাশিৰ লোকসকলৰ বাবে আহকচোন চাওঁ কি আছে। মেঘ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা গৈছে। যিকোনো শুভ কাম তেওঁলোকে কৰিব পাৰিব। নিজৰ কাৰণে ভাগ্যদায়ী বা নিজৰ কাৰণে জৰুৰী তেওঁলোকে প্ৰত্যেকটো কামেই কৰিব পাৰিব। প্ৰেম ক্ষেত্ৰ হওক, সন্তানৰ ক্ষেত্ৰ হওক বা ভ্ৰমণ আদি হওক বা ব্যৱসায় হওক, বৈবাহিক ক্ষেত্ৰ হওক, প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ বাবে সন্ধি আদি সকলো কৰ্মৰ বাবে শুভ দেখা গৈছে। বৃষ ৰাশিৰ লোকসকলৰ কাৰণে বৃষ ৰাশিৰ বহুত বেছি শুভ নহয়। বৈবাহিক মতভেদৰ সম্ভাৱনা আছে। প্ৰেমৰ বাবেও বিশেষ বেছি শুভ নহয়। ৰোগ আদিৰ সম্ভাৱনা আছে সৰু সুৰা, অকমান আপোনালোকে সাৱধান হ'ব। চিন্তা আদি হ'ব পাৰে আৰু নতুন বস্তু কোনো ধৰণৰ আপোনালোকে নিকিনিব, কিনিলে আপোনালোকৰ বাবে অশুভ হ'ব। মিথুন ৰাশিৰ লোকসকলৰ বাবে বস্তু কিনা মেলাৰ কাৰণে, প্ৰেমৰ কাৰণে, সন্তানৰ কাৰণে বা বৈবাহিক জীৱনৰ কাৰণে, ব্যৱসায়ৰ কাৰণে, প্ৰত্যেকটো বস্তুৰ কাৰণে মিথুন ৰাশিৰ লোকসকলৰ কাৰণে শুভ দেখা গৈছে দিনটো। কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে বহুত বেছি শুভ নহয়। কাৰ্যক্ষেত্ৰত সাল সলনি কৰা বা নতুন কিবা বিশেষ কাম আৰম্ভ কৰা, নতুন কিবা বস্তু কিনা, যিকোনো ক্ষেত্ৰতে নতুনত্ব কৰা, প্ৰত্যেকটো ক্ষেত্ৰৰ পৰা আপোনালোকে বাছি থকাটো দৰকাৰ। বহুত ডাঙৰ নিৱেশ আদি, বহুত দীঘলীয়া যাত্ৰা আদি আপোনালোকে নকৰিব আৰু কাৰো লগতে মানে বিবাদৰ সৃষ্টি যাতে নহয় এইটো বস্তু আপোনালোকে খেয়াল ৰাখিব। সিংহ ৰাশিৰ লোকসকলৰ কাৰণে পৰাক্ৰম বৃদ্ধি, প্ৰচেষ্টা বৃদ্ধি, শাৰীৰিক পৰাক্ৰম কৰি কাম কৰি থকা লোকসকলৰ বাবে বৃদ্ধি দেখা গৈছে। সম্পূৰ্ণ সকলো দিশৰ ফালৰ পৰাই শুভ দেখা গৈছে, কিন্তু প্ৰয়োজনতকৈ বেছি অকমান কষ্ট কৰিব লগা হ'ব পাৰে, সেইটো এটা পইণ্ট আছে বাৰু। তথাপিতো ভাল বুলিয়ে ক'ব লাগিব। ব্যৱসায়িক দৃষ্টিভংগীত অত্যন্ত ভাল, এক্টিভ হৈ থাকিব। সকলোৱে যেতিয়া আপোনালোকে এক্টিভ হৈ থাকিব তেতিয়া বেছিকৈ আপোনালোকে ফলটো পাব। প্ৰত্যেকটো ক্ষেত্ৰতে সিংহ ৰাশিৰ লোকসকলৰ কাৰণে শুভ দেখা গৈছে। কন্যা ৰাশিৰ লোকসকলৰ কাৰণে বংশ পৰিয়ালৰ বাকী ৰিলেটিভছবিলাকৰ লগত ভাল আৰু বৈবাহিক সম্পৰ্কত অকণমান দুজন হাজবেণ্ড ৱাইফৰ যিটো ৰিলেশ্যন সেইটোত বহুত বেছি শুভ নহয়। গতিকে অকণমান সাৱধান হ'ব। সেইটো ৰিলেশ্যনৰ পক্ষে অকণমান খেয়াল ৰাখি কিছুমান নেপাতিলে নোহোৱা কথা আপোনালোকে নেপাতিব। আলোচনা নকৰিলে মানে আলোচনা যদি নকৰিলেও হৈ যায় তেনেকুৱা কথাবিলাক আপোনালোকে এইটো দিনত এভইড কৰিব। বাকী ঠিকে আছে, ধন আদিৰ ক্ষেত্ৰত ঠিকে দেখা গৈছে। যিহেতু বৈবাহিক ক্ষেত্ৰত ভাল নহয়, গতিকে মানসিক চিন্তা দেখা গৈছে। তুলা ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো পেণ্ডিং থৈ দিয়া কাম, যিকোনো আপোনালোকৰ কাৰণে ভাগ্যদায়ী কাম, যিকোনো নতুন কাম, যিকোনো নতুন সন্ধি বা যিকোনো আপোনালোকৰ বাবে সকলো পক্ষৰ যিমানবিলাক শুভ কাম আছে, কিবা কিনা হওক, ক'ৰবাত যোৱা হওক, তেনেকুৱা ধৰণৰ সকলো শুভ কাম আপোনালোকে কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত অশুভ। যাত্ৰা কৰা, নিৱেশ কৰা আৰু মানুহৰ লগত আলোচনাত লিপ্ত হোৱা, কিবা সিদ্ধান্তত উপনীত হোৱা, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে বহুত বেছি শুভ নহয়। একদম আপোনালোকে এইবিলাক ক্ষেত্ৰত আপোনালোকে একদম সাৱধান হোৱাটো ভাল হ'ব। মাথাৰ বিষ আদি, মানসিক ক্লেশ আদি দেখা গৈছে, গতিকে সাৱধান হ'ব। ধনু ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো শুভ কাম ব্যৱসায়িক দৃষ্টিত, বিশেষকৈ সন্তানৰ ক্ষেত্ৰত হওক, বিদ্যাৰ ক্ষেত্ৰত হওক, প্ৰেমৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ লাভালাভৰ স্থিতি দেখা গৈছে। ধন আদি পোৱাৰ সম্ভাৱনা দেখা গৈছে। মকৰ ৰাশিৰ লোকসকলৰ কাৰণে বহুত বেছি ভাল নহয় কাৰ্যক্ষেত্ৰৰ কাৰণে। বাকীবিলাক ঠিকে আছে, কিন্তু কাৰ্যক্ষেত্ৰত নতুনত্ব কৰা, কিবা নতুন আপোনালোকে একদম লৰালৰিকৈ কিবা এটা ডিচিশ্যন লৈ পেলোৱা, নতুন মানুহক লগ ধৰি কিবা ডিচিশ্যন লোৱা, কিবা আইডিয়াৰ কথা পাতা, নতুন ডিছকাশ্যন কৰা, কিবা এটা যিকোনো নতুনত্ব কৰাৰ বাবে শুভ নহয়। আৰু নিৱেশ আদি আপোনালোকে যিটো কৰ্ম কৰি আছে তাত কৰা নিৱেশ আদিও আজিৰ দিনটোত শুভ আপোনালোকৰ বাবে নহ'ব, সাৱধান হ'ব। কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। কুম্ভ ৰাশিৰ লোকসকলে যিকোনো শুভ কাম, যিটো নেকি তেওঁলোকৰ ভাগ্যৰ লগত জড়িত, লাগিলে শিক্ষা হওক, লাগিলে প্ৰেম হওক, লাগিলে সন্তান হওক, লাগিলে ব্যৱসায় দৃষ্টিত হওক বা বৈবাহিক দৃষ্টিতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে শুভ কামসমূহ কৰিব পাৰিব। মীন ৰাশিৰ কাৰণে শুভ নহয়, অকণমান সাৱধান হোৱাটো ভাল। যাত্ৰা বৰকৈ আপোনালোকে নকৰাটো ভাল হ'ব। যাত্ৰা শুভ নহয়। ওচৰতে থাকিব আপোনালোকে যাত্ৰা কৰিলেও, দূৰত যোৱাটো একেবাৰে অশুভ। মানসিক চিন্তা দেখা গৈছে, ক্লেশ দেখা গৈছে, ধনহানি দেখা গৈছে। গতিকে আপোনালোকৰ সম্পৰ্কবিলাকৰ মাজত বিচ্ছেদো দেখা গৈছে। অকণমান সাৱধান হোৱাটো শুভ হ'ব। গতিকে দৰ্শকসকল, আপোনালোকে চালে
মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে আজিৰ দিনটোৰ ৰাশিফল আৰু আজিৰ দিনটোৰ মহা উপায়টো আমি লাষ্টত কৈ দিওঁ মহা উপায়টো আপোনালোকে কি কৰিব গৰু যদি আপোনালোকৰ আশে পাশে বা ঘৰত আছে যদিটো বহুত ভাল যদি গৰু আছে গৰুক আপোনালোকে হালধি এনেকৈ পানীত ঘুটি পেলাই কেঁচা হালধি খুন্দিও দিব পাৰে বা পেকেট হালধি আপোনালোকে গুলি হলেও গৰুৰ কপালত আপোনালোকে ফুট দিব আৰু গৰুৰ কপালত ফুট দিয়াৰ পিছত হালধিৰে সেই হালধিখিনিৰে নিজৰ নাভিত লগাব আৰু কপালত এটা ফুট ল'ব আৰু পৰাপক্ষত গৰুক আপোনালোকে ভালকৈ অকমান মানে কি পুষ্টিকৰ একদম ভালকৈ হেভিকে মানে যাতে আহাৰটো যাতে এনেকুৱা হয় গৰুৰ কাৰণে পোষক হয় যাতে মানে স্বাস্থ্যৰ কাৰণে যাতে ভাল হয় তেনেকুৱা ধৰণৰ যদি আপোনালোকে দানা পানী খুৱাব পাৰে বেলেগৰ ঘৰৰ গৰু হলো বা সেউজীয়া একদম লহপহীয়া সেউজীয়া যদি ঘাঁহো খুৱায় বা আপোনালোকে যিকোনো এনেকা পাচলি মিলাই পেলাই যদি কিবা খাবলৈ দিয়ে বা গোটা পাচলিও যদি কিনি পেলাই আপোনালোকে গৰুক খুৱায় তেতিয়াহলে অত্যন্ত শুভ হ'ব এইটো মহা উপায় আপোনালোকে কৰি চাব এইটো কৰিলে আপোনালোকৰ দিনটোৰ গোটেই যিখিনি বেয়া আছে হ'ব লগা নিৰ্মূল হ'ব আৰু যদি এইটো কোনোবাই কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে মন্দিৰ যাব যিকোনো বিষ্ণু মন্দিৰ বা শিৱ মন্দিৰ বা যিকোনো মন্দিৰ আপোনালোকৰ ওচৰত থকা মন্দিৰত গৈ আপোনালোকে 7 গছ আপোনালোকে ঘিউৰ চাকি জ্বলাই ধূপ জ্বলাব 7 গছ ঘিউ চাকি জ্বলাব আৰু হালধীয়া ফুলৰ এডাল মালা আপোনালোকে অৰ্পণ কৰিব যদি গৰুৰ উপায়টো কৰিব নোৱাৰে এইটো উপায় আপোনালোকে কৰিব পাৰিব ধন্যবাদ